So hello everyone, welcome back to my channel. So আজি আমাৰ যোনটো হিৰো প্ৰডাক্ট হৈছে সেইটো হৈছে আপোনাৰ এলো জোজোবা শ্যাম্পু। এটা এলো হোহোবা শ্যাম্পু বুলি কয় বাহিৰত, ঠিক আছে। সো ফৰএভাৰ এইটো আমাৰ এমেজিং প্ৰডাক্ট হয় এলো জোজোবা শ্যাম্পুটো, ঠিক আছে। যদি আপুনি এনেকুৱা এটা পাৰ্সোনেল কেয়াৰ লাভাৰ আৰু আপুনি মাৰ্কেটত বিভিন্ন শ্যাম্পু ইউজ কৰি চালে গাৰ্নিয়াৰ তাৰপিছত আৰু বিভিন্ন বেলেগ বেলেগ শ্যাম্পু, তেনেহ'লে মোৰ ছাজেশ্যন হ'ল এইটোৱে যে আপুনি এবাৰ এই এলো জোজোবা শ্যাম্পুটো ডেফিনেটলি ইউজ কৰি চাওক, কাৰণ এইটো বেলেগ বেলেগ হেয়াৰৰ বাবে আপুনি সুটেবল হয়। আপোনাৰ হেয়াৰটো সফ্ট বা হওক বা হাৰ্ডে হওক, সকলোৰে বাবে এই শ্যাম্পুটো পাৰফেক্ট। ইনগ্ৰেডিয়েণ্টছৰ কথা যদি মই কওঁ, ইয়াত থকা আপোনাৰ ইনগ্ৰেডিয়েণ্টছটো বহুত আছে। তাৰে পৰা মেইন মই ইনগ্ৰেডিয়েণ্টছ কথা যোনটো মই আপোনাক কৈ আছোঁ, এল'ভেৰাটো আছেই, এল'ভেৰা জেল যোনটো বাৰ্বাডেন্সিছ মিলাৰ, জোজোবা আছে, আৰ্গেন অইল আছে আৰু ৰ'জ অইল। এইটো আপোনাৰ হেয়াৰৰ পৰা ডাৰ্ট ধূলিবিলাক বা এক্সট্ৰা অইল থাকিলে খুব জেণ্টলি আপুনি ক্লিনছ কৰে আৰু চুলিখিনি ছফ্ট আৰু মেনেজেবল বনাই দিয়ে। মই যেতিয়া প্ৰথমবাৰ এইটো ইউজ কৰিছিলোঁ, মোৰ ভালেইখিনি 1-2 বছৰ দিনৰ মানে আপোনাৰ ৰাফ লাগিছিল প্ৰথম আগতে, কিন্তু যেতিয়া মই এইটো কণ্টিনিউ ইউজ কৰিলোঁ, তেতিয়া মই বুজি পালোঁ যে এইটোৱে মোৰ স্কেল্পৰ ভিতৰত কাম কৰিব ধৰিছে, স্কেল্পৰ ভিতৰত, বাহিৰে নহয়। চ' মোৰ হেয়াৰ গ্ৰ'থ ভালেই হৈছে আৰু আগতকৈ, আৰু চুলি সৰাৰ পৰা একেবাৰে কমি গৈছে। যদি আপুনি এনেকুৱা এজন মানুহ হয় যাৰ জবৰ কাৰণে বেলেগ বেলেগ চিটি, বেলেগ বেলেগ চহৰ আপুনি চেঞ্জ কৰি আছে, পানী চেঞ্জ হৈ আছে, ঠিক আছে, যাৰ কাৰণে আপোনাৰ চুলি সৰি আছে, তেতিয়াহ'লে ডেফিনেটলি এইটো প্ৰডাক্ট আপোনাৰ লাইফষ্টাইলত ইনক্লুড কৰক। অৰিজিনেল প্ৰডাক্ট কেনেকৈ আপুনি গম পাব, এইটো আপোনাৰ অৰিজিনেল প্ৰডাক্ট কেনেকৈ গম পাব, আপুনি গম পাব ইয়াত থকা বাৰক'ডৰ বাহিৰে। এই বাৰক'ড থাকিলে স্কেন কৰিব পাৰে, তেতিয়া আপুনি গম পাব। ইয়াত চিৰিয়েল নাম্বাৰো থাকে, স্কেন কৰাৰ পিছত আপুনি ফৰএভাৰৰ অৰিজিনেল প্ৰডাক্টটো গম পাই যাব, ঠিক আছে। আৰু ফৰএভাৰ সদায় এজন ফৰএভাৰ বিজনেছ অ'নাৰ পৰাই ল'ব, অৰিজিনেল ডিষ্ট্ৰিবিউটৰৰ পৰাই ল'ব এই প্ৰডাক্ট, ঠিক আছে, যাতে আপুনি উইথ অৰিজিনেল বিল পায়। ই-কমাৰ্চ ছাইটৰ পৰা নল'ব, যেনে এমেজন, ফ্লিপকাৰ্ট, মিন্ত্ৰা, কাৰণ তাতে আপুনি অৰিজিনেল বিল নাপায়, প্লাছ আপুনি এক্সপায়াৰী প্ৰডাক্টছ পোৱাৰ চান্স থাকে, ঠিক আছে। তো তাৰ পৰা আপুনি বাচি থাকক। আৰু এটা কথা আছে যে যাৰ চুলি একেবাৰে খালী হৈ যায়, তেওঁলোকে দেখিবলৈ এইজটো 10 বছৰ বেছি লাগে, ৰাইট। চ' 20 বছৰৰ ল'ৰা এজনকো 30 বছৰ বুলি কৈ দিয়ে যাৰ চুলি নাথাকে। চ' সেইকাৰণে চুলিৰ কেয়াৰ কৰক আজিৰ পৰাই, আৰু এই এলো জোজোবা শ্বেম্পুটো এবাৰ আপুনি জৰুৰ ট্ৰাই কৰক। আপুনি নিজে ফিল কৰিব যে এইটোৱে কেনেকৈ আপোনাৰ স্কেল্পটো ক্লিন কৰি প্ৰপাৰ নাৰিছমেণ্ট প্ৰভাইড কৰে। যদি আপুনি এই শ্বেম্পুটো অৰ্ডাৰ কৰিব খুজিছে, তেতিয়াহ'লে স্ক্ৰীণত যোন নাম্বাৰ দিয়া আছে তাত আপুনি কণ্টেক্ট কৰিব পাৰে, নহ'লে ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে। আপুনি কোনো অফিচ যোৱা দৰকাৰ নাই, আপুনি অনলাইন অৰ্ডাৰ কৰিব পাৰে, কাৰণ ফৰএভাৰ নিজৰ ৱেবছাইট আছে elostore.india.in প্লাছ আপোনাৰ ফৰএভাৰ ইণ্ডিয়া এপ। তো আপুনি অনলাইন অৰ্ডাৰ কৰিব পাৰে অৰিজিনেল ডিষ্ট্ৰিবিউটৰৰ পৰা। আপুনি ফ্ৰী কনচালটেঞ্চি পাব মোৰ পৰা যদি আপুনি কণ্টেক্ট কৰে, এণ্ড জেনুইন ইণ্টাৰনেশ্যনেল প্ৰডাক্ট আপোনাৰ ঘৰত পাই যাব। অল অভাৰ ইণ্ডিয়া ডেলিভাৰী হয়, য'তেই থাকে আপুনি ডেলিভাৰ অট'মেটিকলি হৈ যাব। চ' মই বিচাৰোঁ আপুনি এবাৰ এইটো ট্ৰাই কৰি চাওক, আপুনি স্কেল্পত থকা ট্ৰিমেণ্ডাছ আপুনি চেঞ্জ ফিল কৰিব। চ' তেতিয়ালৈ আপুনি যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো আপুনি লাইক কৰক, শ্বেয়াৰ কৰক সেইবোৰ মানুহৰ লগত যাৰ চুলি সৰা, চুলিৰ ডেণ্ড্ৰাফ বহুখিনি ইছ্যু হৈ আছে, তেওঁলোকক শ্বেয়াৰ কৰক, যাতে তেওঁলোকে এই প্ৰডাক্টটো ইউজ কৰি কেনে এটা ধুনীয়া ৰিজাল্টছ পায়, ঠিক আছে। এবাৰ দুবাৰ ইউজ কৰিলে নহ'ব, এটলিষ্ট মিনিমাম 1 to 2 months ইউজ কৰিলে তেওঁ ডেফিনেটলি ৰিজাল্টছ পাই যাব, ৰাইট। চ' ইয়াৰ সৈতে এই ভিডিঅ'টো মই সমাপ্ত কৰোঁ, ঠিক আছে। তো আনটিল দেন মই আপোনাক লগ পাম আৰু নেক্সট আপকামিং প্ৰডাক্ট ভিডিঅ'লৈ, আপকামিং যিমান নিউ ভিডিঅ'জ তাত লগ পাম। চ' টেক কেয়াৰ এণ্ড ষ্টে হেল্ডি, ষ্টে ষ্ট্ৰং।